हेलो ভিউয়ার্স, আজি মই আলোচনা কৰিম ফেটি লিভাৰৰ ওপৰত বিষয়ে Li52। আজিকালিৰ যুগত সকলো মানুহৰে এটা প্ৰব্লেম হ'ল গেছ বা এচিডিটি। বিভিন্ন ধৰণৰ সাৰুৱা খাদ্য সামগ্ৰী খাই আমাৰ সকলোৰে প্ৰায় লিভাৰৰ বেমাৰ হৈয়ে থাকে। আমি তাৰে বিষয়ে হিমালয় কোম্পানিৰ এটা লিভাৰ প্ৰডাক্টৰ আলোচনা কৰিম। হিমালয় কোম্পানীটো এটা বহুত পুৰণা কোম্পানী হয়। এইটো 1930 চনৰ পৰাই চলি আছে। Li52 সিরাপ, এইটো 200 ml 100 ml আদি বিভিন্ন ধৰণৰ হয়। এইটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট। এইটো লিভাৰৰ বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে, যেনে ভোক বঢ়ায়, গেছ এচিডিটি কমায়, হজম শক্তি বঢ়ায়, লগতে হিমোগ্লোবিন ব্লাডত হিমোগ্লোবিনৰ পৰিমাণ বঢ়ায়। তে আপোনালোকে এই ঔষধটো ব্যৱহাৰ কৰি চাব পাৰে। এইটো মনোফিক্সিন ডেট 12/2019 আৰু এক্সপায়াৰি ডেট 11/2022 আৰু এইটো 100 ml দাম হ'ল 75 টকা। এটা কথা সদায় মনত ৰাখিব, ঔষধ কিনোতে সদায় এক্সপায়াৰি ডেটটো চাই কিনিব লাগে আৰু এইটো ব্যৱহাৰ কৰি কোনো ধৰণৰ সাইড ইফেক্ট নহয়, যেহেতু এইটো নেচাৰেলি প্ৰডাক্ট হয়। আৰু এইটো খোৱাৰ নিয়মটো হ'ল চিলড্ৰেন 1 টিস্পুনফুল অৰ্থাৎ 1 চামুচ কৰি দিনত 2 বাৰ বা 3 বাৰ, আৰু ডাঙৰ মানুহে 2 চামুচ কৰি দিনত 2 বাৰ বা 3 বাৰ। আৰু এইটো ব্যৱহাৰ কৰোঁতে আপোনালোকৰ ডক্টৰৰ পৰামৰ্শ অনুযায়ী ব্যৱহাৰ কৰিব। Thank you watching my videos and subscribe my channel. মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভৱিষ্যতে এনে ধৰণৰ ভাল ঔষধৰ বিষয়ে ইনফৰমেশ্যন পাবলৈ।